নমস্কাৰ মই কৃষ্ণজ্যোতি জোনাক আৰু পোনপ্ৰথমে সমন্বয় দা গাৰ্লছ পাৱাৰৰ প্ৰতিজন সদস্যকে আৰু এই ভিডিঅ'টো চাই থকা প্ৰতিজন দৰ্শককে মোৰ নমস্কাৰ জনাইছোঁ। যোৱা 2 অক্টোবৰ তাৰিখে আমাৰ 2017-18 বৰ্ষৰ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকল মিলি আমি এটা গ্ৰুপ গঠন কৰিছিলোঁ আৰু এই গ্ৰুপটোৰ নাম আছিলে সমন্বয় দা গাৰ্লছ পাৱাৰ। আৰু এই গোটৰ মূল উদ্দেশ্য আছিল আৰ্তজনৰ বাবে এখোজ। সেই উদ্দেশ্যলৈয়ে আজি আমি থিয় হৈছিলোঁ যোৰহাটৰ JB কলেজত এসময়ত কৰ্মৰত আৰু মামা ৰূপে পৰিচিত প্ৰমোদ শৰ্মা আৰু তেওঁৰ পত্নী বুলু দেৱীৰ কাষত অকণমান সহায়ৰ হাত আগবঢ়ালোঁ। দুয়োজন দাম্পত্যিয়ে কিছুদিনৰ পৰা চকুৰ অসুখত ভুগি আছিল। কেউ কিছু নথকা অসহায় দাম্পত্যহালে বিশেষ অসুবিধাত চিকিৎসা কৰাব পৰা নাছিল আৰু আজি এই সমন্বয় দা গাৰ্লছ পাৱাৰৰ গ্ৰুপৰ ফালৰ পৰা তেখেতৰ চিকিৎসা যোৰহাট লায়ন্স ক্লাবত কৰোৱা হ'ল। আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে এই ব্যক্তি দুগৰাকীক চিনাকি কৰাই দিছিল আমাৰ শিক্ষাগুৰু আৰু এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী কল্পনা হাজৰিকা শৰ্মা বাইদেৱে। তেখেতক এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আপুনি আমাক প্ৰথমৰ পৰাই যি দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়াই আছে তাক লৈ আমি যথেষ্ট সুখী হৈছোঁ আৰু সদায় এনেদৰে আমাক সাহস প্ৰেৰণা দি যাব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আহকচোন এইখিনিতে মামা ৰূপে পৰিচিত প্ৰমোদ শৰ্মা আৰু তেওঁৰ পত্নী বুলু দেৱীৰ লগত কথা পতাৰ ভিডিঅ'টো এবাৰ চাই লওঁ। সমন্বয় দা গাৰ্লছ পাৱাৰৰ সমূহ সদস্যকে মই পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আজি আমাৰ যি গ্ৰুপটো খোলা হৈছিলে 2 অক্টোবৰ 2020 তাৰিখে যে আৰ্তজনৰ বাবে এখোজ যি আমি গ্ৰুপ খুলিছিলোঁ, সেই গ্ৰুপৰ হৈ আজিলৈকে আমি একো কাম কৰা নাই। আজি আমি প্ৰথমটো কাম কৰিছোঁ। আচলতে নিজে আৱেগিক হৈ গৈছোঁ, কি ক'ম মই। আৰু মোৰ লগত আছে আজি JB কলেজৰ মামা ৰূপে খ্যাত, নহয় জানো? আপোনাৰ নামটো জনাওকচোন। মোৰ নাম প্ৰমোদ শৰ্মা। প্ৰমোদ শৰ্মা, হয়। আপোনাৰ ঘৰ চিৰতীয়া গাঁও। চিৰতীয়া গাঁৱত। আপোনালোকতো ঘৰত আপোনালোক দুইজনেই থাকে, নহয় জানো? হয় হয়। এতিয়া কওকচোন আপোনাৰ বিষয়ে কওক, আপোনাৰ কি হৈছিলে, কি হৈছে? মোৰ মানে এই অপাৰেশ্যন কৰাৰ পাছৰ পৰা চকুৰযোৰ প্ৰব্লেম আৰু মূৰটো ঘূৰাই থাকে আৰু চকুৰে জাল মাৰি ধৰে। হয়, এইবিলাক কওকচোন, আপুনি কওক। এতিয়া মইতো আপোনাক লৈ আহিলোঁ, মোকতো চিনি নাপায়, গতিকে আপুনি কি পাইছে এতিয়া? মই এতিয়া নিজৰ ভনী বন্ধু হিচাপে হয় হেৰি পাইছোঁ। হয়, আজি আমি সুখী হৈছোঁ। হয়, এগৰাকী আমাক চোৱা চিতা কৰাৰ নিচিনাই মানুহ পালোঁ। হয়, আমাৰ সৌভাগ্য, হয়, ভাগ্য ভাল। সেইখিনি আজি বুঢ়া কালত এনেকৈ আমাক চোৱা মানুহ এগৰাকী পালোঁ। হয়, মইতো আছোঁৱে আপোনাৰ লগত এইটো কথা, আৰু মোক বাইদেৱে ক'লে আপোনালোকৰ কথা। বাইদেৱে ক'লে। বাইদেৱে তাৰপিছত বাইদেৱে যেতিয়া মোক প্ৰথমতে কৈছে, মইতো আৰু না কোৱা নাই, ঠিক আছে মই লৈ যাম। আমি সুখী। হয়, আৰু ময়ো এটা গ্ৰুপৰ হৈ আহিছোঁ। মই সমন্বয় দা গাৰ্লছ পাৱাৰ নামৰ যিটো গ্ৰুপ আছিলে আমাৰ গাৰ্লছৰ পঢ়ি থকা এক্স ষ্টুডেণ্ট, সেই সকলক লৈ আমি গ্ৰুপটো খুলিছিলোঁ। কি ক'ব, গ্ৰুপটোৰ কথা কি ক'ব? ভাল পাইছেনে বেয়া পাইছে? ভালেই পাইছোঁ। ভাল পাইছে? আপোনাক তেতিয়া মই চকু দেখাই আনিলোঁ ইয়াত। হয়, আপোনাৰ চশমা দিবলৈ কৈছে, মই চশমাযোৰো দিয়াম যেনেকৈ পাৰোঁ। আপুনি যেতিয়া আপুনি যিহেতুকে JB কলেজত চাকৰি কৰিছিলে 2081ত কৰিছিলে ন, 1981ত। হয়। তেতিয়াৰ পৰা আপুনি কিমান বছৰ চাকৰি কৰিলে? মই 30 বছৰ চাকৰি কৰিলে। 30 বছৰ চাকৰি কৰিলে। আপোনাৰ চাকৰিটো পাৰ্মানেণ্ট হ'লগৈ নে? হ'লগৈ। এতিয়া খুব ভাল কথা আকৌ। এতিয়া আপোনাৰ সেই JBলৈ আপোনাৰ যাবলৈ মন যায় নে? পিছে যাবলৈ মন যায়, চকুৰ কাৰণেহে যোৱা নাই।
হয় হয় এতিয়াতো আপোনাক যদি মই জেবিলৈ লৈ যাওঁ আপুনিতো খুব ভাল পাব চাগে হয় আপোনাৰ যাবতো মন ইচ্ছা আছে নহয় জানো জেবি কলেজত যাবলৈ ইচ্ছা আছে হ'ব মই আপোনাক অইন এদিন জেবি কলেজলৈ লৈ যাম ঠিক আছে সকলো জেবিয়ানকে মই কৈছোঁ তেখেত আছিলে জেবি কলেজৰ মামা ৰূপে খ্যাত প্ৰমোদ শৰ্মা ডাঙৰীয়া আৰু তেখেতক আজি মই পাই পিনি যোৰহাট লায়ন্স ক্লাবত তেখেতৰ চকু দেখাবলৈ লৈ আহিলোঁ দুইজনকে ধুনীয়াকৈ দেখাই মেলি আহিলোঁ এতিয়া চশমা ল'বৰ কাৰণে কৈছে আৰু মই আমি যিমান পাৰোঁ অকল মই নহয় আমাৰ গ্ৰুপৰ প্ৰতিগৰাকী সদস্যই পইচা তুলি হ'লেও তেখেতলোকক আমি চিকিৎসা কৰিম এই দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আৰু আপোনালোকে সহায় কৰিব সহযোগ কৰিব তাকে কামনা কৰিছোঁ ঠিক আছে তেতিয়া আপোনালোক দুইজনৰে মই দীৰ্ঘায়ু কামনা কৰিছোঁ শেষত সকলোৱে যাতে সহায়ৰ হাত আগবঢ়ায় ময়ো তাকে কামনা কৰিছোঁ যদি আপোনালোকৰ অঞ্চলতো এনেকুৱা ধৰণৰ ব্যক্তি আছে তেন্তে আমাক জনাবলৈ নাপাহৰিব আমি সদায় আপোনালোকৰ লগত আমাৰ যোগাযোগৰ ফোন নম্বৰটি হৈছে 9101032058 মই নম্বৰটি পুনৰ কৈছোঁ 9101032058 আমি যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চেষ্টা কৰিম শেষত সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ ধন্যবাদ